দিনটোত 4 বা 5 বাৰ হাত মাৰিবলৈ পাহৰি নাযাওঁ। গাৰ্লফ্ৰেণ্ড পটাব নোৱাৰিলে দুবাৰ কি ভাই 5 বাৰ মাৰিব লাগিব তই। তো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে ঘিলামৰ অৱস্থাৰ মইনা। তো ভিডিঅ'টো চোৱা আপুনি প্ৰথমে এটা লাইক আৰু এটা কমেণ্ট কৰি দিবা। যদি কোনোবাই চেনেলটো নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই যেনেকুৱা খাতৰা ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে চাবলৈ পাবা। বেছি দেৰি নকৰোঁ, ডাইৰেক্ট ভিডিঅ'টো মাজলৈ সোমাই যাওঁ ব'লা। দিনটোত 4 বা 5 বাৰ হাত মাৰিবলৈ পাহৰি নাযাওঁ, আৰু তুমি কৈছা মোক পাহৰি যাবা বুলি। গাৰ্লফ্ৰেণ্ড পটাব নোৱাৰিলে দুবাৰ কি ভাই 5 বাৰ মাৰিব লাগিব তই। এইজনৰ বিষয়েনো কি ক'ম? এইজনৰ মাক দেউতাকে এক্সপায়াৰ অফ প্ৰটেকশ্যন ব্যৱহাৰ কৰাৰ ফলত এই পৃথিৱীত জন্ম হোৱা এবিধ আৱৰ্জনা। তোৰ ভালৰ কাৰণে কৈছোঁ, শুন, অলপ কমাবি তই মৰাটো। তোৰ যদি সেই মাইনাটোৰ ভাৰসাম্য শক্তি হেৰাই দিয়ে তেন্তে সেই পকি থকা অমিতাটোৰ দৰে একেবাৰে খহি মাটিত থাপকৈ পৰিব। তই এটা কাম কৰিবি, মই নিমখৰ খেতি কৰিব লৈছোঁ। মই মানে তাত বেলেগ সাৰ নছটিয়াওঁ। তই ডেইলি আহি কণ্টিনিউ 4 বাৰকৈ তই তাত মাৰি পেলাই যাবি। মই তোক একবাৰত 20 টকা কৰি দিম, অ'কে? সময় থাকোঁতে বিয়া পাতি ল'ব লাগে। নিজৰ ভৰিত থিয় দিবলৈ যাওঁতে বেলেগ কিবা থিয় নিদিয়া হ'ব। এই কি থিয় নিদিয়া হ'ব বুলি ক'লে বাৰু? মানুহৰ এনে কি বস্তু আছে যি বয়স হ'লে থিয় নিদিয়ে? মই ভাবিছিলোঁ এজনী বহুত ভাল খানদানৰ ছোৱালী বুলি, কিন্তু এইজনী দেখোন কেলা খালিফাৰ খানদানৰহে ওলালে। বয়সীয়াল মানুহৰ লগত কৰা এক্সপিৰিয়েঞ্চ আছে নেকি? তই যে কথা খাই ইমান কেলা অভাৰ কনফিডেঞ্চত কৈ দিলি যে। পঢ়িবও পাৰে কি ঠিক, জন্তুৱে চিনি নাপায় ন কোন বাপ কোন ভাইক কোন খুৰা। সময় থাকোঁতে বিয়া পাতি ল'ব লাগে। নিজৰ ভৰিত থিয় দিবলৈ যাওঁতে বেলেগ কিবা থিয় নিদিয়া হ'ব। আৰু তোৰ দৰে বেলেগেও একে ধান্দা কৰি নাথাকে না অকল ছেক্স কৰা। পৃথিৱীত বহুত মানুহ আছে যিয়ে নেকি ফিউচাৰ কথা চিন্তা কৰে। ये बड़ी अच्छी बात कही आप। বনৰ পক্ষী জ্ঞান দিলে নেক্সট টাইম ভাল জ্ঞান দিবলৈ আহিবি, এনে আজে বাজে কেলা জ্ঞান ফালিবলৈ নাহিবি। কাৰণ তোৰ দৰে অলাগবিটাল মানুহৰ কথা শুনি সেই নৱপ্ৰজন্মৰ কেলা সৰু সৰু ল'ৰা ছোৱালীবিলাকে সৰুতে বিয়া পাতি কেলা নিজৰ জীৱনটো ধ্বংস কৰি ৰাতি ভাত মুঠিৰ কাৰণে কেলা মতা মাইকী বেলেগৰ ঘৰত কেলা কাম কৰিব লগা নহয়। যাতে বি কেয়াৰফুল। অভদ্ৰ ল'ৰা আছে মানে, আমি যেতিয়া লাইভ খোলোঁ বোৱাৰীখিনি বা ছোৱালীখিনি লাইভ খোলে নহয়, লাইভ খোলাৰ লগে লগে কি হয় সিহঁতে মানে সিহঁতৰ কেলাডাল লেওৰাডাল দেখাইখিনি গুচি যায় মানে। সেইটো কথা। বৰ বেয়া হৈছে দেই আপোনাৰ লগত। শুনক, লাইফ বুলি যদি আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যদি 20 ঘণ্টা আপোনালোকে লাইফে আহি থাকে আৰু আপোনালোকক কেলা সেই লাউৰা কেলা নেদেখাই কি বাল দেখাব হে? গোটেই উলংগ হৈখিনি মানে সিহঁতৰ কেলাটো আৰু লেওৰাটো দেখাইখিনি গুচি যায়। যেনিবা পৃথিৱীত মানে কাৰো নাই আৰু সেইটো বস্তু মানে সিহঁতৰ অকলে আছে মানে একদম উঠি। পৃথিৱীৰ সেই ল'ৰা মানুহৰ বাহিৰে আপুনি সেইটো বস্তু ক'ত দেখা পাইছে? তেওঁলোকৰ অকলে আছে কাৰণে তেওঁলোকে সেইটোক নিজকে লৈ গৌৰৱ কৰিছে ন। তাতে আপুনি বেয়া পালে নহ'ব নহয়। যদি আপোনাৰ দম আছে অকাত আছে আপুনি দেখাওক আপোনাৰ কেলা। তেনেহ'লে এক কাম কৰিবা, তোমালোকে নহয় গুল্লু ফিল্ম বনাবা। গুল্লু ফিল্ম বনালে মানে কি হ'ব জানা? তোমালোকে টকা ইনকাম কৰিব পাৰিবা, টকা পাবা। বাইদেউ নাজানিলে নক'ব পাৰিলে, কেলে আপুনি ভুলকৈ কৈ আছে? সেইটো গুলু ফিল্ম নহয়, সেইটো ব্লু ফিল্ম হয়। অসমীয়াত ক'লে হ'ল দেখোন নাজানিলে আপুনি। একেবাৰে সেই লেভেল দিবলৈ গৈ আপুনি ভুলকৈ ইংৰাজীত কেলে ফালি আছে? ষ্টেণ্ডাৰ্ড টাউন। इसकी मौत का भोला चेहरा। অকল লাইভত গ'লে এড কৰাৰ পাছত সিহঁতৰ কেলাটো দেখাব, সিহঁতৰ লেৰাটো। তহঁতৰ অকলে লেৰা আছে, তহঁতৰ কণী গুটি এই কটাই দি যে কাটি খুচকে কাটি দিম। এটা কথা কৈছোঁ শুনক, মই সেই ল'ৰাকেইটাক মই ছাপোৰ্ট কৰা নাই আৰু মই আপোনাকো ডাউন কৰা নাই। সেই ল'ৰাকেইটা যিমান ভুল আছে ন সিমান ভুল আপোনালোকৰো আছে। আপোনালোকে লাইফ আহে, লাইফত আহি কথা পাতে, কি কৰে কৰি থাকক, ক'ব লাগে একো নাই। আপোনালোকে ছোৱালী লাইফ আহিলে হ'ল না। আপোনালোকে দেখোন আপোনালোকে সেই ল'ৰাবিলাকক কিয় আপোনালোকে এড কৰে? এড কৰাৰ পিছতো দেখাবই নাই সেইবিলাক ভুলটো আপোনালোক কৰে। সেইটো কাৰণে নেক্সট টাইম বেলেগক কিবা কথা কোৱাৰ আগতে অকণমান আপুনি ভাবি চাব। আপোনালোকে কথা পাতক, ছোৱালী বা মহিলা কথা পাতক ন। তাতে নগ'লে কি ঘণ্টাটো ক'বলৈ ল'ৰাকেইটাক এড কৰি ল'লে। তো আজি ভিডিওটো ইমান লাগে আছিলে। যদি তোমালোকে ভিডিওটো চাই অকণমান হ'লেও ভাল পাইছা দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। তো বেলেগ এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ। বাই।